নমস্কাৰ নিউজৰ অসম ছয়টাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত লৈ আছে গুৰুত্বপূৰ্ণ খবৰ যে পৰ্বতজোৰা দেৱীতলা সাপ্তাহিক বজাৰত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা লোকৰ বুজ ল'বলৈ উপস্থিত হ'ল BTRৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। যোৱা 17 বছৰীয়া শাসনকালত হাগ্ৰামা মহিলাৰী পৰ্বতজোৰাত অগ্নি নিৰ্বাপক বাহিনীৰ এখন কাৰ্যালয় স্থাপন কৰিব নোৱাৰিলে এই ভাষ্য প্ৰদান কৰিছে সাংবাদিকৰ আগত কাৰ্যবাহী সদস্যগৰাকীয়ে। পৰ্বতজোৰাত অতি শীঘ্ৰেই স্থাপন কৰা হ'ব অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়। হয়, আপুনি ঠিকেই শুনিছে। BTRৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমা দেৱীতলা সাপ্তাহিক বজাৰত উপস্থিত হয় BTRৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। যোৱাকালি বিয়লি সংঘটিত হৈছিল দেৱীতলা সাপ্তাহিক বজাৰত ভয়াৱহ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলৰ বুজ ল'বলৈ আজি দেৱীতলাত উপস্থিত হয় কাৰ্যবাহী সদস্যগৰাকী। তেওঁ আজি বগৰীবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লাট মণ্ডলৰ পৰ্বতজোৰা জিলা UPPLৰ সভাপতি উত্তম হাজৰি, দেৱীতলা VCDC চেয়াৰমেন জৰ্নাল ৰাভা, পৰ্বতজোৰা ব্লক BJPৰ সভাপতি সৰ্বেশ্বৰ ৰাভা আৰু দেৱীতলা VCDCৰ উপসভাপতি হাছেন আলীক লগত লৈ ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ ক্ষয় ক্ষতিৰ বুজ লয়। লগতে চক্ৰ বিষয়া আৰু লাট মণ্ডলক তথ্য সহকাৰে অগ্নিকাণ্ডৰ সবিশেষ তথ্য সহকাৰে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়ে। আনহাতে ৰাইজে উত্থাপন কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই পৰ্বতজোৰা এলেকাত অগ্নি নিৰ্বাপক বাহিনীৰ এখন কাৰ্যালয় স্থাপন কৰাৰ কথা সদৰি কৰে। কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে কয় যে একেৰাহে 17 বছৰ BTRত শাসনত থাকি প্ৰাক্তন BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পৰ্বতজোৰা এলেকাত এখন অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন নকৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, নিউজ আছাম।